আসসালামু আলাইকুম, গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 8:30 হৈছে আৰু মোৰ কাপোৰ চাপোৰ ধোৱা হৈ গ'ল, বাচন ধোৱা হৈ গ'ল, চাহ পানীও খালোঁ। এইকেইটা কাম চব কমপ্লিট হৈ গ'ল। আমি এইফালে আনে নাচি আছে। চালাম দিয়া, আমি পৰি যাবা। আমি চালাম দিয়া, চালাম দি দিয়া। কোৱা আসসালামু আলাইকুম, ভালকৈ কোৱা। আৰু এইকেইটা কি লগাইছা? কি লগাইছে? আমি চিচি আক্কা লগাইছে। বাটিত পাউডাৰ আছিল, সেইকেইটা লগাই দিছে। আৰু যোৱাকালিৰ পৰা অলপ জ্বৰ, মই দেখাইছিলোঁ, ঔষধ খুৱাইছোঁ। এতিয়া অলপ কমে আকৌ উঠে, এনেকুৱা হৈ আছে। আৰু ৰাতিপুৱাৰ পৰা পূৰা বৰষুণ দি আছে। তথাপি আনে বিচনাতে আজি চুচু কৰি দিলে, চ' কাপোৰখিনি ধুই দিছোঁ। চ' এইকেইটা তাতে আছে বাৰান্দাত, আৰু পূৰা বৰষুণ দিয়ে আছে ৰাতিপুৱাৰ পৰা। মানে কি কৰিছে? খেলি আছা? বৰষুণ কমাই নাই। আৰু ফাৰণে এতিয়া স্কুল যাব, টাইম হৈ গৈছে, তাৰ এক্সাম। চ' তাইক লৈ গৈ আছোঁ। ভাবিৰ ভৰিটো ইমান ভাল পোৱা নাই, বিষ আছে। চ' মই এতিয়া যাম। তো আমি ক'ত? আনে আছোন ক'ত? তো আনে বাই বাই, বাই বাই। আজাও 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 আমার সব কাপড়ই হাতে মেলে দিচ্ছি। কোথায় আসো? আজি কি এক্সাম? চবতকে টান? নোৱাৰিলে তুমি টান হ'বই। তলফালে চোৱা, তলফালে চোৱা। ৰাস্তা বহুত পিছল আৰু বোকাটো আছে। কিনকিনাই বৰষুণ দিয়ে আছে। চ' মই ফাৰণক হাতত ধৰি লৈ গৈ আছোঁ, কিন্তু সি হাতত ধৰিব নোখোজে। আৰু চাওক কেনেকুৱা, এতিয়া বৰষুণ অলপ বেছিয়ে পৰি আছে, কিন্তু তাতকৈ বেছি পানী থাকিলে একো প্ৰব্লেম নহয়, কিন্তু পিছল বহুত বেছি পিছল। ফাৰণৰ মিছৰ কাৰণে ৰখি আছোঁ। গ'ল স্কুলত আৰু মই গৈ আছোঁ ঘৰত। আৰু ৰাস্তা বোকা পানী ভৰ্তি, অৱস্থা নাইকিয়া। ৰাতিপুৱাৰ পৰা পূৰা বৰষুণ দিয়ে আছে। আনাইক দি আহিছোঁ ভাবি তাত, আৰু তাৰ জ্বৰৰ ঔষধো খুৱাই দিছোঁ। জ্বৰটো কমিব লাগে এতিয়া লাহে লাহে। তেওঁ গৈ পেলাই চাই লওঁ, কিবা এটা খুৱাই দিম, পিছত আকৌ শুই যাব পাৰে। আজি আকৌ সোনকালে উঠিছে। Mango, aku kosun. Mango. Itu aner mango. চামুচ দি পুৰা মেচ কৰি দিছোঁ ন, এতিয়া ধুনীয়াকৈ খাব পাৰিব। কোনে খুৱাই দিব আনায়াক? নধৰে। কোনে খুৱাই দিব? চিকি 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 চিকি। বদমাছি মানে বদমাছি কৰে। হেল্ল' গাইজ, এতিয়ালৈকে বৰষুণ কমা নাই, 10টা বাজি গৈছে। আৰু এতিয়া ভাবিতাক আনাই দি দিম। আজি ঘৰ চাফা কৰিম, আমাৰ ৰন্ধা বঢ়াও হৈ গৈছে। চ' ভাত বনালোঁ, দালি বনালোঁ আৰু ভাজি বনাইছোঁ। মায়ে তৰকাৰীটো অলপ পিছত বনাব। চ' মোৰ কাম শেষ। চ' সেইকাৰণে ভাবিলোঁ আজি ঘৰটো চাফা কৰি দিওঁ। আনে কৰিব। আনে বৰমাৰ লগত যাব, টোপনি যাব ন এতিয়া। বাই বাই দি দিয়া, বাই বাই।
গাইছ মোৰ কাম চাম হৈ গ'ল যেনে তেনে গা ধুইছোঁ আৰু খানা টাইম হৈ গৈছে বুম বুম কেনে গৈছে এক্সাম मैप उल्टा पुल्टा मैप उल्टा पुल्टा की मैप আহিছে मैप আহিছে লিখি কি উল্টা পাল্টা ৰাতি শিকা নাই আগতে শিকিব লাগিছিল আৰু ভালকে হেল্ল' গাইছ আনে টোপনিৰ পৰা উঠি গৈছে তাক কাপোৰ চেঞ্জ কৰি দিছোঁ আৰু আজি 2-3 দিন ধৰি পেলাই আমাৰ লাগাতাৰ ড্ৰেছ মেচিং হৈয়ে আছে আজিও অলপ য়েল্লো মেটচ হৈ গৈছে ন যোৱাকালি গ্ৰীণ এনেকুৱা মানে কিবা হৈয়ে আছে 3 দিন ধৰি লাগাতাৰ মেচিং ন আমি লগত চেম মিলাই কাপোৰ মৰম আমি কাপা দিয়া তুই ক'ত যোৱা দাদি ওচৰত যাব আনে দাদি ওচৰত যাব ৰে দাদিয়ে কাছে না নাই নাই আমি পঢ়িবা ক'ত দাদি নাই খোজকাঢ়ি যোৱা যাম ক'ত যাবা কোৱা ক'ত যাবা এইটো বৰষুণ চাবা এইটো বৰষুণ কি কৰিব চা উল্টা পুল্টা হৈ আছে তোমাৰ উল্টা পুল্টা হ'বই এইটো আনে পঢ়ি আছে আমি পাৰণৰ কালি ড্ৰয়িং আৰু কি আছে সাধাৰণ জ্ঞান পঢ়ি আছে ড্ৰয়িং আৰু কবি লিখি দিয়ে আনে কি কৰি আছে ৰাউণ্ড খেলি আছা ৰাউণ্ড খেলা নেকি আমি ৰাউণ্ড খেলি আছে ৰাউণ্ড খেলা হয় নেকি এইটো ব্লগ ইয়াতে এণ্ড কৰিলোঁ যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে চ' বাই নেক্সট ব্লগত লগ পাম